বিহুটিৰ নামেৰে তিনিটি আখৰে কোনেও লিখি লেখিলত গুণেও নধৰে মামৰেও নধৰে জিলিকে বসন্ত কালত। নমস্কাৰ, মই পাৰস্মিতাই এই পৰতে আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ উলহ আৰু শুভকামনা জ্ঞাপন কৰিলো। আশা কৰো অনাগত দিনবোৰ যাতে আপোনালোকৰ সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক আৰু আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো। ওম সর্বে ভবন্তু সুখিনা সর্বে সন্তু নিরাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কচ্চিৎ দুঃখ ভাগ ভবেৎ। অৰ্থাৎ সকলো মানুহে সুখী হওক, সকলো মানুহে ৰোগ মুক্ত হওক, সকলোৱে শুভ বস্তুৰ দৰ্শন কৰক আৰু কোনো জানে দুখৰ ভাগী নহওক। সন্মানীয় অতিথিবৃন্দ, সন্মানীয় বৰ্গীয় ব্যক্তিসকল, চিকিৎসা ক্ষেত্ৰৰ গৌৰৱশালী সদস্যবৃন্দ, হস্পিটেলৰ কৰ্মচাৰী, সংবাদ মাধ্যমৰ বন্ধুবৰ্গ আৰু সমগ্ৰ শুভাকাংক্ষীসকলক আমি মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ শুভ উদ্বোধনী অনুষ্ঠানলৈ মোৰ আন্তৰিক অভিনন্দন আৰু আপোনালোকক মই আদৰণি জনাইছো। 2024 বৰ্ষৰ প্ৰাকখনত 4 উদাৰ ব্যক্তিয়ে মানৱ কল্যাণৰ হকে এটা তেওঁলোকৰ সপোনৰ বীজ ৰোপণ কৰিছিল আৰু আজি সেই বীজটো এটা প্ৰকাণ্ড গছত পৰিণত হৈছে আৰু সেই প্ৰকাণ্ড গছডালৰ নামে হ'ল মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেল। আজি আমি ইয়াত একত্ৰিত হৈছো সেই প্ৰকাণ্ড গছডাল আৰু সেই বৰ্ণিল যাত্ৰা, য'ত এটা সপোন কিমান বহু ত্যাগ আৰু কিমান বহু কষ্টৰ ফলত বাস্তৱত পৰিণত হৈছে। সেই বৰ্ণিল যাত্ৰা আৰু সেই ডাঙৰ গছডাল, সেই প্ৰকাণ্ড গছডাল যিটোৰ নাম ইতিমধ্যে উল্লেখ কৰিছো মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেল, সেইটোক উদযাপন কৰিবলৈ আমি আজি ইয়াতে সমবেত হৈছো। আৰু সেই উদাৰ ব্যক্তিসকল আছিল ক্ৰমে মানৱেন্দ্ৰ দাস ডাঙৰীয়া, ডক্টৰ চক্ৰধৰ দাস ডাঙৰীয়া, ধীৰাজ ঠাকুৰীয়া আৰু ডক্টৰ বিতুপন দাস। আপোনালোক চাৰিওগৰাকীলৈ মই মোৰ শতকোটি প্ৰণাম আৰু ভক্তি অঞ্জলিৰ লগতে আপোনালোকক শুভকামনা জ্ঞাপন কৰিলো। আজিৰ দিনটো কেৱল এটা হস্পিটেল মুকলি কৰাৰ দিন নহয়, এইটো হৈছে এক মহান উদ্দেশ্যৰ সূচনা, য'ত মৰম, সহানুভূতি আৰু আধুনিক চিকিৎসাই একেলগে কাম কৰিব। মিৰ্জা মাল্টি স্পেচিয়েলিটি হস্পিটেল হৈছে এক স্বপ্নৰ ৰূপায়ণ, য'ত উন্নত চিকিৎসাৰ সৈতে জোৰ পাইছে মানৱীয় স্পৰ্শই, য'ত উন্নত ডায়েগনষ্টিক্সৰ পৰা লাঘৱ চিকিৎসালয়লৈ, আপাতকালীন সেৱাৰ পৰা দীঘলীয়া আৰোগ্য পথলৈ এই প্ৰতিষ্ঠানখন আজিৰ পৰা জনসেৱাৰ এক অটুট স্তম্ভ হ'ব। আজি এই শুভ ক্ষণত আমাৰ মাজত উপস্থিত আছে অগ্ৰগণ্য চিন্তাবিদ, চিকিৎসা বিশেষজ্ঞ আৰু বহু গুণী অতিথিসকল। আপোনালোকক ধন্যবাদ জনাইছো।